Hello, my dear student. In my last video, I have recited the poem My Native Land. Hope every one of you have tried to follow the poem at home. Today, I will translate the whole poem in our mother tongue. মই তোমালোকক কৈছিলোঁ মনত আছেনে বাৰু যে এই কবিতাটি আমি আবৃত্তি কৰা বা শুনা আন বহু কবিতাতকৈ অলপ বেলেগ। কিয় বেলেগ তোমালোকে ভাবিছিলানে? বাৰু মই কওঁ শুনা। এই কবিতাটো এইকাৰণেই বেলেগ কাৰণ এই কবিতাটোৰ যোগেদি কবিয়ে এজন দৃষ্টিহীন বা অন্ধ মানুহক তেওঁৰ জন্মভূমি বা মাতৃভূমিখনৰ সুন্দৰতা আৰু বৈচিত্ৰতা শৰীৰৰ ইন্দ্ৰিয়সমূহ যেনে শুনা, ঘ্ৰাণ লোৱা আদি যোগেদি অনুভৱ কৰাবলৈ চেষ্টা কৰিছে। আজি মই তোমালোকক কবিতাটি মাতৃভাষাত বুজাবলৈ চেষ্টা কৰিম। তোমালোকে মন দি শুনিবা। He asked me, the old man by the street. ৰাস্তাইদি যোৱা বুঢ়া বা বয়সস্থ মানুহজনে মোক সুধিলে, ব্লাইণ্ড, লোনলি এণ্ড প'ৰাৰ দেন মি, অন্ধ, অকলশৰীয়া আৰু মোতকৈ দুখীয়া। ইয়াত এই দুখীয়া শব্দটোৱে তেওঁক দুৰ্ভগীয়া বুলিহে বুজাবলৈ চেষ্টা কৰা হৈছে। টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোক কোৱা মোৰ ঠাইখন কেনেকুৱা। অৰ্থাৎ ৰাস্তাইদি যোৱা বয়সস্থ মানুহজনে মোক সুধিলে যে মোৰ ঠাইখন কেনেকুৱা। আৰু সেই বয়সস্থ মানুহজন কেনেকুৱা আছিলে? ব্লাইণ্ড, অন্ধ, লোনলি, অকলশৰীয়া এণ্ড প'ৰাৰ দেন মি, মোতকৈ দুৰ্ভগীয়া। দ্বিতীয় স্তৱক, ব্ৰেথ ককা, আই ছেইড ব্ৰেথ দি। উশাহ লোৱা ককা, গভীৰভাৱে বা দীঘলীয়াকৈ উশাহ লোৱা। The warm air that reminds you of your childhood friends, যি উষ্ম বা গৰম বতাহে তোমাক তোমাৰ ল'ৰালিকালৰ বা শৈশৱকালৰ বন্ধুবৰ্গলৈ মনত পেলাব। Is what your land is like, তোমাৰ ঠাইখন তেনেকুৱাই। তৃতীয় স্তৱক, the cool breeze on your face this morn, ঠাণ্ডা মলয়া বা বতাহজাকে তোমাৰ মুখত চুই যোৱা আজি ৰাতিপুৱা। আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, যোৱা নিশাৰ অন্তহীন বা শেষ নোহোৱা গাজনি আৰু বৰষুণজাকৰ পাছত। ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়ৰ লেণ্ড, তোমাৰ ঠাইৰ শান্তিৰ উশাহ সেয়াই। অৰ্থাৎ যোৱা নিশাৰ অন্তহীন গাজনি আৰু বৰষুণজাকৰ পাছত আজি ৰাতিপুৱা যি যাক ঠাণ্ডা বতাহে তোমাৰ মুখ চুই গৈছিল, সেয়াই তোমাৰ ঠাইৰ শান্তিৰ উশাহ। তৃতীয় স্তৱকটি চোৱা, দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটল বেবী, সুখৰ কলকলনি তোলা সেই সৰু শিশুটি। টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক, তাই মাকৰ পাছফালে দৃঢ়ভাৱে বা টানকৈ বন্ধা। ইজ দ্য ছইল অফ হোৱাট ইয়'ৰ লেণ্ড ইজ মেড, সেয়াই তোমাৰ ঠাইখনৰ মাটিখিনি গঢ়া। অৰ্থাৎ মাকৰ পিঠিত আঁতি আঁতি বন্ধা সেই অকণমানি শিশুটিৰ সুখৰ কলকলনিৰ দৰেই তোমাৰ ঠাইখনৰ মাটিখিনি গঢ়া। দ্য কোৰাছ অফ দ্য কুকু এণ্ড স্পেৰ'জ, কুলি আৰু ঘৰচিৰিকা চৰাইৰ সমবেত যি মাত। এজ দে প্লে এৰাউণ্ড দ্য ট্ৰী টপছ নিয়াৰ, যেতিয়া তাহাঁতি গছৰ আগবোৰত খেলি ফুৰে। ইজ হোৱাট শ্বেপছ ইয়'ৰ নেটিভ লেণ্ড, সেয়াই হৈছে তোমাৰ ঠাইখনৰ আকৃতি। এতিয়া আহোঁ শেষৰ স্তৱকটোলৈ, দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দূৰৈত শুনা বিহু ঢোলৰ মাত। দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, মোৰ প্ৰতিবেশীয়ে বজোৱা পেপা আৰু গগনা। দ্য হেইডি এৰোমা অফ দ্য পিঠা এণ্ড লাৰু, পিঠা আৰু লাৰুৰ যি মন মতলীয়া কৰা গোন্ধ। দ্য চাণ্ট অফ ইভিনিং প্ৰেয়াৰ, সন্ধিয়া প্ৰাৰ্থনাৰ যি সুৰ। নামঘৰ, মছজিদ, চাৰ্চ, অৰ্থাৎ নামঘৰ, মছজিদ আৰু গীৰ্জাত শুনা প্ৰাৰ্থনাৰ যি সুৰ। দিছ মেক দ্য চৌল অফ ইয়'ৰ বিলভেড লেণ্ড, এই সকলোবোৰেই তোমাৰ প্ৰিয় ঠাইখনৰ আত্মা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিয়ে কিমান সুন্দৰ উদাহৰণেৰে এজন অন্ধ লোকক তেওঁৰ জন্মভূমিখনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছে নহয়নে? আশা কৰোঁ কবিতাটি ভালদৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। পৰৱৰ্তী পৰ্যায়ত এই কবিতাটিৰ লগত সংগতি ৰাখি আমি কিছু প্ৰশ্ন উত্তৰ কৰিম। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।